Dear students, আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ৰ মেথছৰ অনুশীলনী 4.3 6 নম্বৰ কোৱেশ্চনটো। ইতিমধ্যে 4.3 আগৰ কোৱেশ্চন বিলাক বা 6 নম্বৰ পাঠৰ কোৱেশ্চন বিলাকৰ ভিডিও তোমালোকক মই দিছো ডেসক্ৰিপচন লিংক দি দিছো তাত গৈ পেলাই তোমালোকে ভিডিওটো চাই ল'বা। আৰু এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰিম। সো 4 5 6 এই কোৱেশ্চন বিলাক আমাক কি কৈছে সমস্যাবোৰ সমাধান কৰিব দিছে ন। সমস্যাবোৰ সমাধান কৰোঁতে আমি কি কৰিব লাগিব? এই সমস্যাবিলাকৰ পৰা আমি সমীকৰণ বনাব লাগিব। সমীকৰণ বনালেহে আমি কিবা এটা পদ্ধতি এপ্লাই কৰি আমি তাৰ পৰা এনসাৰ ল'ব পাৰিম। তো তাৰ কাৰণে সমস্যাটা পঢ়ি শুদ্ধকৈ সমীকৰণ এটা বনাব লাগিব। তো সমস্যা তুমি ভালকে বুজি নোপোৱা মন দি নোচোৱা সমীকৰণটো ভুলকে বনোৱা তেন্তে তোমাৰ এনসাৰ ভুল হ'ব ৰং হ'ব। তো গতিকে এই এনেকুৱা কোৱেশ্চন বিলাক কৰোঁতে ফাৰ্ষ্টত তুমি মন দি সমীকৰণটো কি হ'ব সেইটো তুমি বনাব চেষ্টা কৰিব লাগিব। তাৰ কাৰণে কোৱেশ্চনটো ভালকে মন দি চাবা কি তাত কোৱেশ্চন কি কৈছে কি ক'ব বিচাৰি আছে আৰু তেনেকে তোমালোকে সেই মতে প্ৰশ্ন মতে তোমালোকে সমীকৰণটো বনাব লাগিব। আৰু তোমালোকে ঘৰত কেইবাবাৰ অংকবিলাক কৰিবা ৰিপিট মাৰি থাকিবা তেতিয়া প্ৰেক্টিছ হৈ গ'লে আৰু নিজে নিজে আহি যাব। ঠিক আছে তেন্তে আজি আমি 6 নম্বৰ ভিডিওটো আৰম্ভ কৰোঁ। 6 নম্বৰ কোৱেশ্চনটো কি আছে প্ৰথম কৈছে কি যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 তেওঁলোকৰ বৰ্তমান বয়স ওলাব দিছে। কৈছে কি আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 3 বছৰ আগৰ আৰু 5 বছৰ পিছত আজিৰ পৰা ধৰি লোৱা আজি ৰহমানৰ বয়স হ'ল 10 ঠিক আছে তা 5 বছৰ পিছত তাৰ বয়স কিমান হ'ব 15 হ'ব আৰু 3 বছৰ আগত তাৰ বয়স কিমান আছিলে 7 আছিলে কেনেকৈ কৰিছে তুমি 10 পৰা 3 বাদ দিছা বিয়োগ কৰিছা তেতিয়া 7 ওলাইছে পিছতো কেনেকৈ 15 ওলাইছে 10 লগত তুমি 5 যোগ কৰিছা হেতুৱে আজিটো তুমি 10 বছৰ ন তুমি তো ধৰিয়ে লৈছিলা ধৰি লোৱা আজি বা বৰ্তমান তাৰ বয়স হ'ল কিমান x ধৰি লৈছো বৰ্তমান ৰহমানৰ বয়স ধৰি লৈছো আৰু ৰহমানৰ বয়স বৰ্তমান ৰহমানৰ বয়স কিমান বুলি ধৰিছো x ন 3 বছৰ আগৰ 3 বছৰ আগত ৰহমানৰ বয়স কিমান হ'ব 3 বছৰ আগত ৰহমানৰ বয়স কিমান হ'ব যে x ৰ পৰা 3 বিয়োগ 3 বছৰ আগৰ বুলি কৈছে x - 3 তেনেকে 5 বছৰ পাছত 5 বছৰ পাছত ৰহমানৰ বয়স কিমান হ'ব x + 5 পাছত মানে কি 5 বাঢ়ি যাব হয় না 5 বছৰ পাছত হলে এইটো x + 5 এইখিনি আছিলে দিয়া এটা আমাৰ কোৱেশ্চনটো কি কৈছে চোৱা ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়স 3 বছৰ আগত মানে কি যে x - 3 আৰু 5 বছৰ পিছত মানে কি যে x + 5 ইহঁতৰ যোগফল নহয় ইহঁতৰ প্ৰতিক্ৰমৰ যোগফল হে 1/3 এটোহে আমাৰ প্ৰশ্ন মতে কৈছে একৰ্ডিং টু কোৱেশ্চন এটোহে কৈছে এটো কোৱা নাই যে এই বয়সৰ প্ৰতিক্ৰম মানে কি আছে উল্টা যেনেকৈ 3 প্ৰতিক্ৰম কি 1/3 ন মানে তলৰ একটো ওপৰত যায় উল্টা কৰি দিলে প্ৰতিক্ৰম হৈ যায় তেন্তে ইয়াৰ তলত 1 উল্টা কৰি দিলে কি যায় ওপৰত একটো যাবগৈ ইয়াৰ তলত 1 আছে উল্টা কৰি দিলে ওপৰত একটো যাবগৈ তাৰ মানে এটোৱে কৈছে যে ইয়াৰ প্ৰতিক্ৰম আৰু ইয়াৰ প্ৰতিক্ৰম ওলালো আমি ইয়াৰ প্ৰতিক্ৰম মানে ইয়াক উল্টা কৰি দিলো ইয়াৰ প্ৰতিক্ৰম ইয়াক উল্টা কৰি দিলো সো এই দুটা যোগ কৰিলেহে 1/3 হ'ব এইটোৱে হ'ল আমাৰ সমীকৰণটো ইয়াৰ পৰা আমি এই মূল দুটা ওলাব লাগিব আৰু যি দুটা মূল ওলাব তাৰে এটা আমাৰ এনসাৰ হ'ব চোৱা এইটো চোৱা 3 নম্বৰ কোৱেশ্চন বিলাক যে কৰিছো মূল ওলাইছিল তাৰে এটা নিচিনা হৈ গ'ল এইটো এইবাৰটো কৰি যোৱা প্ৰথম আমি এই দুটা যোগ কৰিব লাগিব তাৰখন এই দুটা লসাগু ল'ব লাগিব বা তোমালোকে শৰ্টকাট এনেকৈ কৰিব পাৰা তলত দুটা আগতে লিখি লোৱা এনেকৈ x - 3 পূৰণ হিচাপে লিখি লোৱা x + 5 তাৰপিছত ক্ৰছ গুণ কৰিবা এইটো লগত এইটো গুণ কৰা x + 5 তেনেকৈ এইটো লগত এইটো গুণ কৰা প্লাস কি হ'ব x - 3 ঠিক আছে আইফালে আছে 1/3 এটা ক্ৰছ গুণ কৰা 3 যেতিয়া ইয়াৰ লগত পূৰণ হ'ব 3x + 5 ৰ লগতো পূৰণ হ'ব তেনেকৈ 3x + 3 লগতো পূৰণ হ'ব 1 এই দুইটাৰ লগতো পূৰণ হ'ব সো 1 পূৰণ কৰিলে কিবা এটা সংখ্যাৰ লগত এক পূৰণ কৰা নকৰা একেই কথা আমি সেম টু সেম লিখি দিছো যে x - 3 আৰু x + বুজি পাইছা চাগে নিশ্চয় এটা তাৰপিছত নি কৰা 3x পূৰণ কৰা কি হ'ব 3x 3 5 পূৰণ কৰিলে 15 3x পূৰণ কৰিলে 3x 3 3 পূৰণ কৰিলে 9 x সৰি x পূৰণ কৰা x স্কয়ার x 5 পূৰণ কৰা 5x 3x পূৰণ কৰা 3x 3 5 পূৰণ কৰা 15 হল ইয়াৰ পিছৰখিনি মই এখিনি মুছি দিছো তোমালোকে লিখিব লাগিলে ভিডিওটো পজ কৰি লিখি লবা ইয়াৰ পিছৰ লাইনটো কি হ'ব মই ইয়াতে লিখি দিছো সো এই লাইনটো ভালকে মন কৰিছো
ইয়াত 3x আছে আৰু 3x কিমান হ'ব 3x কিমান হ'ব 6x 15 পৰা 9 থাকিব কিমান 6 হয় নে নহয় আৰু সমান্তৰাল ইফালে x স্কয়াৰ ভুল আছে 3x নহব 2x হ'ব হয় নে নহয় কাৰণ এবাৰ 3x মাইনাস সৰি 5x minus 3x 2x হ'ব 2x x square plus 2x minus 50 কিমান হ'ব এটা চাও x square plus 6x ইফালে গ'লে minus 6x minus 6x plus 2x minus 4x minus 6 ইফালে গ'লে plus 6 থাকিব কিমান minus 6 sorry plus 6 ইফালে গ'লে minus থাকিব কিমান minus 21 equal to 0 ইয়াত a কিমান 1 b কিমান হল b হল -4 আৰু c হল -21 এতিয়া b স্কয়ার -4 আছিল b স্কয়ার -4 is b স্কয়ার -4 into a into c কি হ'ব 4 4 গুণ 16 মাইনাস 3 প্লাস 4 গুণ 4 4 দুগুণ 84 আৰু 16 কিমান হ'ব 100 আরে নহয় 100 এটাকে মূল দুটা মই ইফালে কৈ লৈছো এটাকে মূল দুটা লিখি পেলাই লিখিবা সূত্ৰটো কি সূত্ৰটো সো মাইনাস b প্লাস মাইনাস b স্কয়ার -4ac by 2 লিখা মাইনাস b এর মান কিমান -4 প্লাস মাইনাস b স্কয়ার -4ac মান 100 by 2 এর মান কিমান এর মান হল 1 হয় না তো প্লাস 4 প্লাস মাইনাস 10 by 2 এটা হবে 4 plus 10 by 2 এটা 4 minus 10 by 2 তারপর 14 by 2 আর এটা হল -6 by 2 ন কেমন হবে এটা 7 আর এটা কেমন হবে -3 সোয়া যেটা আমি সমস্যা সমাধান করি মূল তো দুটো ওলাবই ন যদি একটা মাইনাসৰ কিবা ন মাইনাসৰ মূল থাকে সেইটো আমি গ্ৰহণযোগ্য নহয় বুলি লিখিম যেহেতু আমি বয়সৰ কথা পাতি আছো এটা আমি কিহৰ কথা পাতি আছো বয়সৰ কথা ৰহমানৰ বৰ্তমান বয়স x বুলি ধৰি আছো তো x ৰ মান দুটা ওলাইছে ঠিক আছে এটা 7 এটা -3 তো কেতিয়াও তো মানুহৰ বয়সৰ মান মাইনাস হ'ব নোৱাৰে বয়স মাইনাস হ'ব পাৰিব নি নোৱাৰে তাৰ মানে ব্ৰেকেটত লিখি দিম যেটো মাইনাসৰ কিবা মূল ওলাব সেইটো ব্ৰেকেটত লিখি লবা যেটো অগ্ৰাহ্য বা গ্ৰহণযোগ্য নহয় ঠিক আছে ব্ৰেকেটত লিখি দিবা গ্ৰহণযোগ্য তে এনসার কি থাকিব আমাৰ 7 তার মানে আমার অ্যানসার ওলাই গল অ্যানসার কি ওলালে যে রহমানের বর্তমান বয়স কিমান হ'ব যে এটাকে রহমানের বর্তমান বয়স কিমান 7 বছর রহমানের বর্তমান বয়স 7 বছর আমার অ্যানসার কিমান আছে 7 ঠিক আছে